147 জনে আমি অনলাইন দৰমহা লৈ আছোঁ। কিন্তু আমাৰ দৰমহা কিয় বন্ধ হৈ গ'ল আমি সেইটোৱে বুজি পোৱা নাই। আমাৰ কিয় কনকাৰেণ্ট দিব পৰা নাই, কিয় কনকাৰেণ্ট বিচাৰি গুৱাহাটীলৈ পঠাব লগা হয়। আমি হামৰেন তেজেৰিৰ খবৰ লৈছোঁ যে আমি কনকাৰেণ্টখন ক'ৰ পৰা আনিব লাগে। কৈছে আপোনালোকৰ কাউন্সিল আণ্ডাৰ ৱেজেছ ফাণ্ডৰ দৰমহা যদি আপোনালোকৰ কাউন্সিল ফাৱে দিব। আমিতো ভাবিছোঁ হয় ফাৱে দিব নেকি। পিছত গম পালোঁ যে নাই, এইটো গুৱাহাটী ফাইনেন্সৰ পৰা আনক বুলি ক'লে। শুনিলোঁ আৰু আমি শুনা মানুহে, কাৰণ ডাঙৰ মানুহেহে এইখিনি কথা জানে। আমি কাৰণ সাধাৰণ এমাৰহে, আমি ভিতৰত কি হৈছে একো নাজানো। কিন্তু আমি যিখিনি বুজি পাইছোঁ, আমিওতো কিছুমান কথা বুজি পাওঁ। আজি 11 মাহে কিয় আমি এনেকৈ ভুক্তভোগী হ'ব লগা হৈছে। আমি ঋণ লৈছোঁ 1 তাৰিখে দৰমহা অনলাইন পে'মেণ্ট হৈ থাকে কাৰণে আমি ঋণ লৈ মানে গোটৰ লোন লৈ আমি ঘৰ চলাওঁ, কাৰণ আমাৰ ঘৰ নচলে। কাৰণ আমি 1 তাৰিখে দৰমহা হ'ব, আমি লোনটো মাৰিম, EMI মাৰিম, এনেকৈ কৰিতো লোন লোৱা হৈছে। এতিয়া যদি 11 মাহে লোনটো বন্ধ হৈ যায়, আমাৰ কি হ'ব, গতি কি হ'ব আমাৰ? আমি কি চুইচাইড কৰাৰ বাহিৰে কিবা কাম আছে নেকি আমাৰ? মৰি যোৱাৰ বাহিৰে কিবা কাম আছে নেকি আমাৰ? কেনেকৈ আমি চলিম? ইটোতকৈ সিটো লোন, ইটো গোটৰ পৰা লোন লৈ সিটো গোটত মিলাইছোঁ, সিটো গোটৰ অমুকৰ পৰা লোন ইণ্টাৰেষ্টত আনি পেলাই সেই বেংকৰ গোটৰ লোন মাৰিছোঁ। এনেকুৱা অৱস্থা আমাক কৰি পেলালে কি কাৰণে? এইখিনিয়ে আমাৰ বহুত কষ্ট পাইছোঁ। পৰৱৰ্তী কাৰ্যসূচী আমি এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, ছাৰহঁতক কাৰ্যসূচী এতিয়ালৈকে বনোৱা নাই। আমি আজি এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, ডক্টৰ তুলিৰাম ৰংহাং CM ছাৰক। আমি CM ছাৰৰ ওচৰত ডিচেম্বৰ মাহত গৈছিলোঁ। CM ছাৰে আমাক লিখি দিছিলে যে এইখন EMলৈ ফৰৱাৰ্ডিং কৰি দিছিলে। EM ছাৰৰো লগতো আমাৰ কথা হৈছিলে। EM ছাৰে ইঞ্জিনিয়াৰ ছাৰৰ লগত কথা হৈছে যে আমাৰ হ'ব, আপোনালোকৰ হৈ যাব, চিন্তা কৰিব নালাগে। সদায় চিন্তা কৰিব নালাগে, সদায় দিনত চিন্তা নকৰোঁ, ৰাতি হ'লে চিন্তা আহি যায়। ৰাতি হ'লে ভাবোঁ কি হ'ব, কাইলৈ কি খাম। আজি 1 বছৰে চিন্তা কৰি মানুহ মৰাৰ অৱস্থাত আহি গৈছে। পিছৰ পৰ্যায়টো আমি একো গম পোৱা নাই এতিয়ালৈকে। যদি দৰমহাটো আমাক মুকলি কৰি দিয়ে, আমি একো পৰ্যায়লৈকে নাযাওঁ। আৰু যদিহে আমি দৰমহা নাপাওঁ, মানুহবোৰ যদি মৰিব লগা হয়, কিছুমান এতিয়া বেমাৰী, 2টা কিডনী ফেইলৰ হৈ গৈছে, কিছুমানৰ টেনশ্যনত ডায়েবেটিছ বেছি হৈ গৈছে, ফেইলৰ হৈ পেলাই হস্পিটেলাইজ হৈছে, কিছুমান হাৰ্টৰ বেমাৰ হৈছে, GMCত ভৰ্তি হৈছে। এইবিলাক ক'ৰ পৰা হৈছে, কি কাৰণে হৈছে? দৰমহা পাই থাকিলেতো কাৰো চিন্তা নাথাকা। দৰমহাটো পাইছোঁ, আমি সৰুকৈ আমি মিলাই মিলি চলি আছিলোঁ ইমান দিনে। এই দৰমহা বন্ধ হোৱাৰ পৰা আমাৰ গোটেই মানুহখিনি 1 মাহ দৰমহা নিদিলে, মানুহৰ ৰেগুলাৰ যিবিলাকে 55,000 60,000 দৰমহা পায়, 1 মাহ নিদিলে হাহাকাৰ লাগি যায়। আমাৰ মাত্ৰ অকণমান দৰমহাটো লৈ পেলাই আমি সেইটোকে বন্ধ কৰি দিছোঁ। আমি কেনেকৈ চলিম? আমাৰ কি ল'ৰা ছোৱালী নাই? আমাৰ পেট। নমস্কাৰ, আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টত MR হিচাপে কাম কৰি আছোঁ আজি 20-25 বছৰে। অফিচ এৰা মানে আমি DC অফিচৰ পৰা আৰু SP অফিচৰ পৰা পাৰ্মিশ্যন লৈ আমাক পাৰ্মিশ্যনটো ইয়াতে দিছে, সেইকাৰণে আমি অফিচত বহা নাই। তাৰপিছত আজি ধৰ্ণা দিয়াৰ কাৰণটো এইটোৱে, আমি 20-25 বছৰ আমি কাম কৰি খাই আছোঁ। হঠাৎ যোৱা অক্টোবৰ মাহৰ পৰা আমাক দৰমহাটো নোহোৱা হৈছে। পিছত আমি ছাৰক খবৰ লওঁতে ছাৰে ক'লে বোলে কনকাৰেণ্ট বিচাৰিছে। পিছত ছাৰহঁতে মানে চেষ্টা কৰিছে বুলি কৈ আছে। আমি আহি ছাৰক খবৰ লৈ আছোঁ, কিন্তু তেনেকৈ ফল পোৱা নাই, যাৰ ফলত আজি এবছৰে হ'ল। সেইকাৰণে আজি আমি ধৰ্ণা দিব অহা হৈছে সকলোৱে লগে ভাগে। তাৰপিছত কনকাৰেণ্টটো আমাৰ ট্ৰেজাৰী অফিচাৰে দিয়া নাই বোলে, হামৰেন ট্ৰেজাৰী অফিচাৰে দিয়া নাই বুলি কৈছে। তাৰপিছত কি কাৰণে দিয়া নাই, দৰমহাটো দিয়া নাই কনকাৰেণ্ট বিচৰাত। তাৰপিছত এতিয়ালৈকে আমি পোৱা নাই। সেইকাৰণে আমি আজি ধৰ্ণা দি আপোনালোকৰ থ্ৰুৱেদি আমি জনাব বিচাৰিছোঁ। আমি মাজতে মাননীয় তুলিৰাম ছাৰৰ ওচৰতো গৈছিলোঁ যে আমাক দৰমহা দিয়াব পাৰে নেকি, কাৰণ যিহেতুকে তেওঁ মুখ্য কাৰ্বি আংলঙৰ। কিন্তু ছাৰে আমাক ফৰৱাৰ্ডিং কৰি আমাক কিবা চহী মাৰি EM ছাৰলৈ পঠাই দিছে, কিন্তু আমি ফল পোৱা নাই। সেইকাৰণে আমি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমি মাননীয় তুলিৰাম ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ যে আমাক যাতে দুখীয়া মানুহখিনিক যাতে এইখিনি অকণমান দৰমহাখিনি দি আমাৰ দুখীয়া পৰিয়ালৰ ঘৰখন যাতে উপকৃত কৰায়। তাৰপিছত আমি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰকো আমি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁ আমাক চকু মেলি চায়। সকলোকে চাই আছে যিহেতুকে আমাকো চাই, তাকে মই আজি আপোনালোকৰ থ্ৰুৱেদি ৰিকুৱেষ্ট কৰিছোঁ। নহ'লে আমাৰ
মানুহৰ মানুহৰ অৱস্থা নোহোৱা হৈছে। কিছুমানে চুইচাইডো কৰিব বিচাৰিছে। অফিচত গৈ 10-12 জনে চুইচাইড কৰিব যাম বুলিয়ে কৈ আছে, কিন্তু আমিহে বুজাই আছো অলপ ৰখক, হয় নেকি, কিন্তু আজিলৈকে পোৱা নাই। আমি চুইচাইডটো আমি অলপ মানুহখিনিক বুজাই মেলি আজি এইখিনি ধৰ্ণা দিলোঁ। আপোনালোকেও যাতে সেইখিনি আমাৰ মুখ্য ছাৰহঁতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি জনাই দিয়ে, যাতে তেওঁলোকে আমাক মৰম কৰে। এইখিনিয়ে হৈছে মানে আজি আমি এনেতো আমি ছাৰহঁতৰ ওচৰতে গৈ আছোঁ, খবৰ লৈছে মাহৰ মূৰত এবাৰমান গৈ সোধাই হয়, কিন্তু তেনেকৈ কোনো ফল নোপোৱাৰ কাৰণে আমি কনকাৰেণ্ট বিচাৰিছে। কনকাৰেণ্টটো ছাৰহঁতে ওলাব পৰা নাই মানে। কনকাৰেণ্ট দিব পৰা নাই। যোৱা 24 চনৰ মে মাহতে কনকাৰেণ্ট বিচাৰিছে হামৰেণ্টিয়ে বিচাৰিছে যে আপোনালোকে কনকাৰেণ্ট লাগে, অফিচাৰক বিচাৰিছে। অফিচাৰে কনকাৰেণ্ট কাউন্সিলৰ পৰা আনিব লাগে, ফাউৰ পৰা আনিব লাগে। ফাউে কনকাৰেণ্ট নিদিওঁ, মই কনকাৰেণ্ট দিব নোৱাৰোঁ, গুৱাহাটীৰ পৰা আনক। গুৱাহাটীৰ পৰা আনিবলৈ গৈছে, গুৱাহাটীৰ পৰা কনকাৰেণ্ট দি পঠোৱা নাই। কি কাৰণ থাকিলে? 22 চনৰ পৰা 22 চনতকে আমাৰ 23 চনৰ বাজেট বেছি হৈ যোৱাৰ কাৰণে আমি কনকাৰেণ্ট বিচাৰিবলগীয়া হৈছে নে অন্য কিবা কাৰণ আছে? সেইটো আমি ভিতৰুৱা কথাখিনি নাজানো, কিন্তু আমাক লাগে দৰমহা। আমি দুখীয়া মানুহ, আমাৰ মানুহে কি নাখাই মৰিব নেকি? যিবিলাক মানুহে ধনী মানুহ, যিবিলাকে দৰমহা 80,000, 90,000, 55,000 দি পেলাই বছৰটো চলাব, মাহটো চলাব নোৱাৰে, আমি 14-15,000 বা 9,000 দি আমি কেনেকৈ ঘৰ চলাম? কেনেকৈ স্কুলত ল'ৰা ছোৱালী টিউচন দিয়াম, ল'ৰা ছোৱালীক পঢ়াম, বা ল'ৰা ছোৱালী আমাৰ নিজৰ বেমাৰ বুলি ক'লে আজিকালি মাহত 6-7 হাজাৰ টকা যায় মানুহৰ। অকল এই কিমান বেমাৰ থাকে। আজি গৰম দিনত মানুহ কিমান বেমাৰত পৰিছে, সেইখিনি কোনে বুজিব? ছাৰক বাৰে প্ৰতি কৈ থকা হৈছে যে আমাক দৰমহাটো সোনকালে দিয়ক। ছাৰে কয় দৰমহা হ'ব, কনকাৰেণ্ট পঠাইছোঁ, লিখি পঠাইছোঁ, হৈ গৈছে। ACD-লে গৈছে, ACD-ৰ পৰা ফাইনেন্স যাব, অমুক দিনা হ'ব। ফাইনেন্সৰ পৰা আকৌ ACD ঘূৰিব, ACD-ৰ পৰা আকৌ কাউন্সিল ঘূৰিব, কাউন্সিলৰ পৰা আকৌ পঠাব। এনেকৈ কৰি কাগজখন কি কাৰণে ঘূৰি আছে? কাৰণটো কি? আজি এবছৰ হ'ল, 11 মাহ হ'ল, যোৱা 24 চনৰ মে'ৰ পৰা কনকাৰেণ্ট বিচাৰি আছে হামৰেণ্টিয়ে। বিচাৰি অক্টোবৰত, লাষ্ট অক্টোবৰ 24 চনৰ অক্টোবৰৰ পৰা আমাৰ দৰমহাই বন্ধ কৰি দিলে। অনলাইন দৰমহা। তাতে আমি অনলাইন দৰমহা 19-20 বছৰে আমি লৈ থকা মানুহ হয়। কি কাৰণ?